নিষিদ্ধ ড্ৰাগছ সৰবৰাহৰ গোপন কৰিডৰত পৰিণত হৈ পৰিছে 15 নং ৰাষ্ট্ৰীয় ঘাইপথ। বিশ্বনাথ আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ হিৰ'ইন সহ আটক 3জনকৈ ড্ৰাগছ সৰবৰাহকাৰী। আজি সন্ধিয়া বিশ্বনাথ চাৰিআলিত নিষিদ্ধ ড্ৰাগছ সৰবৰাহকাৰী 3জনীয়া এটা দল জালত পৰাৰ পিছতে এই কথা উন্মোচিত হৈছে। তেজপুৰ দিশৰ পৰা অৰুণাচল অভিমুখে এখন নম্বৰ প্লেটবিহীন মটৰ চাইকেলত আহি থকা এই 3জনীয়া ড্ৰাগছ সৰবৰাহকাৰী দলটো প্ৰতাপগড়ত আৰক্ষীৰ জালত পৰে। ইতিমধ্যে ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইজনক অৰুণাচল প্ৰদেশৰ টকজনী দফলাগড়ৰ ৰ'ইন তাঁতী আৰু বঙালমৰাৰ নুৰ ইছলাম বুলি চিনাক্ত কৰা হৈছে। ধৃতসকলৰ পৰা 8টাকৈ হিৰ'ইন ভৰ্তি কণ্টেনাৰ, চিৰিঞ্জ আৰু খালী কণ্টেনাৰো উদ্ধাৰ কৰা হৈছে। তদুপৰি এই সৰবৰাহকাৰী দলটোৱে চলাই অহা নম্বৰ প্লেটবিহীন এখন মটৰ চাইকেলো জব্দ কৰিছে। ইফালে বিশ্বনাথ আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত তথ্য লাভ কৰি গ্ৰেপ্তাৰ কৰা দলটোৱে ড্ৰাগছখিনি গহপুৰ হৈ অৰুণাচললৈ নিবলৈ অনা বুলি সন্দেহ কৰা হৈছে। ইতিমধ্যে আৰক্ষীয়ে সমগ্ৰ ঘটনাটো তদন্ত কৰাৰ লগতে ধৃত যুৱক কেইজনক সোধা-পোছা আৰম্ভ কৰিছে।